So hey guys, welcome back to my new video. So আজি নতুন ভিডিও সবকে স্বাগতম জনাইছো। আশা কৰিছো খবৰ চাই সকলোৰে ভালে আছে, বাকি মই ভালে আছো গাইস। তো গাইস আজি ভিডিওটো মানে ডাইৰেক্ট ডিব্ৰুগড়ৰ পৰা ষ্টাৰ্ট কৰিলো আৰু মোৰ ডিব্ৰুগড় অহা 10 দিন মানে হ'ল। তো আজি হৈছে 30 তাৰিখ। আজি আমাৰ হাই সেকেন্ডাৰী ৰিজাল্ট দিছে। আজি এই ভিডিও জৰিয়তে মই আপোনালোকক কম যে মোৰ হাই সেকেন্ডাৰী ৰিজাল্ট কেনেকুৱা হৈছে, ফাৰ্স্ট ডিভিজন পাইছো নে ষ্টাৰ পাইছো নে ডিস্টিংশন সব এই ভিডিও জৰিয়তে আপোনালোকক কম। তেন্তে বলক বেছি দিন নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো। তো গাইস এতিয়া মই আপোনালোকক কম যে মোৰ ৰিজাল্ট কেনেকুৱা হৈছে। মোৰ ৰিজাল্ট মানে ফাৰ্স্ট ডিভিজন 68% আৰু মই যিমানখিনি যথেষ্ট পঢ়িছিলো সিমানখিনি পাইছো। ক'ব গ'লে মোৰ আশা আছিল যে মই এখিনি পাম, ফাৰ্স্ট ডিভিজনে পাম। তো সেইটো কাৰণে ফাৰ্স্ট ডিভিজনে পালো বৰ্তমান আৰু 68% ভালে হৈছে ক'ব গ'লে। আৰু ভাল লাগি আছে কিবা এটা হলো, মানে মেট্ৰিকতকৈ বেটাৰটো হৈছে ক'ব গ'লে। মেট্ৰিকতকৈ বেছি পাইছো ক'ব গ'লে হাই সেকেন্ডাৰীত। আৰু মোৰ লাইটৰৰ আশা আছিল মানে পলিটিকেল, তাৰপিছত আপোনালোকৰ এন্থ্ৰপলজি, মানে মাৰ্কছবিলাক কমি গৈছে। মানে পলিটিকেলত পালো 78 আৰু এন্থ্ৰপলজি 79, মানে 1 মাৰ্কছ আৰু 2 মাৰ্কছৰ কাৰণে লেটাৰ পোৱা নাই। যোনে যোনে নেক্সট ইয়েৰ মানে 2026ত হাই সেকেন্ডাৰী আৰু মেট্ৰিক দিব, সিহঁতক বেষ্ট অফ লাক থাকিল। তোমালোকে ভালকৈ পঢ়া। আৰু মই ক্লাছ 11-12ত একো টিউশ্যনে লোৱা নাছিলোঁ আৰু যিমানখিনি পঢ়িছোঁ চব মানে মোবাইলেদি পঢ়িছোঁ। আজিকালিতো মোবাইলতে চব এনচাৰ্ছবিলাক পায়, কুৱেশ্যন এনচাৰ্ছবিলাক। তো তাৰ পৰাই পঢ়ি এক্সাম দিছোঁ। তো এবাৰ ভালে হৈছে ক'ব গ'লে, ঠিক থাকে। আৰু কিন্তু লেটাৰটো নহ'ল, একো নাই দিয়ক গাইছ, যি হ'ল হ'ল। আৰু এটা ডাইলগ যে কয় জো হতা হে আচ্ছে কে লিয়ে হতা হে, সেইটোৱে আচ্ছে কে লিয়ে। মইতো বৰ হেপ্পী হৈ আছোঁ। তো এতিয়া ধুনীয়া ধুনীয়া ব্লগ লৈ আহিম আপোনালোকৰ মাজলৈ। এতিয়া ৰেগুলাৰ ব্লগছ আৰম্ভ হ'ব, মুঠতে আপোনালোকে ব্লগবোৰ চাই থাকিব। নতুন কলেজৰ এডমিশ্যন ল'ম, কোনটো কলেজত এডমিশ্যন ল'ম সেইটো মই ক'ম আপোনালোকৰ ব্লগত। সেইটোৱে। আৰু বৰ্তমানটো ডিব্ৰুগড়ত আছোঁ, ডিব্ৰুগড়ৰ নতুন নতুন ব্লগছ আহিব, আপোনালোকে চাব। A few minutes later. তো গাইছ এতিয়া মই বিয়া এখন গৈ আছোঁ, মানে আমাৰ মামাহঁতৰ ঘৰৰ ওচৰত বিয়া এখন আছে। তো প্ৰথমে তাত যাওঁ, তাৰপিছত বিয়াৰ পৰা আকৌ ঘৰত আহি আকৌ ৰাতিকৈ যাম আচুৰ্য বৰপাত্ৰৰ তাত প্ৰগ্ৰাম চাবৰ কাৰণে। এক্সাইটেড হৈ আছোঁ প্ৰগ্ৰাম চাবৰ কাৰণে। কিয় কাৰণে আগত মৰিগাঁও আহিছিলে আচুৰ্যদা, কিন্তু তেনেকৈ যাব পৰা নাই। কিন্তু এবাৰ প্ৰথম চাই আচুৰ্যদা প্ৰগ্ৰাম। তো আমি তাতো যাম, এনজয় কৰিম। আৰু আজি হাই ছেকেণ্ডেৰী ৰিজাল্টো দিছে, ভালো লাগিছে। কিয় মানে মেট্ৰিকতকৈ বেটাৰটো কৰিছোঁ, হ'লেও ভাল লাগিছে কিবা এটা হ'লেও। তো মোৰ যিমান যথেষ্ট আছিলে মই সিমানখিনি বেটাৰ কৰিছোঁ। আৰু তোমালোকে যদি কোনোবা হাই ছেকেণ্ডেৰী বা মেট্ৰিক যদি কোনোবা এবাৰ দিছে মানে কেণ্ডিডেটে, তো তোমালোকক চবকে শুভেচ্ছা জনালোঁ এণ্ড কংগ্ৰেচুলেশ্যনছ গাইছ। এতিয়া জলদিকে বিয়াত যাম ব'লক, তেতিয়া লগ আমাৰ ঘৰৰ পৰা। আৰু মইতো বৰ্তমান ডিব্ৰুগড়তে আছোঁ, আৰু ডিব্ৰুগড় নতুন নতুন ব্লগছ আহিব, আপোনালোকে পাব। যোনটো বিয়ালৈ গৈ আছোঁ মানে আমাৰ ঘৰৰ ওচৰতে, মানে একদম কাষত আৰু ক'ব গ'লে। তো তাত যাওঁ আৰু প্ৰথমে, তাৰপিছত আহি পেলাই তাত যাম প্ৰগ্ৰাম চাবলৈ। আৰু প্ৰগ্ৰামটো ডিব্ৰুগড়ত হ'বলৈ গৈ আছে চকিডিং, মানে ডিব্ৰুগড় চকিডিং। আৰু ডিব্ৰুগড় নতুনকৈ ফ্লাইঅভাৰ অপেনিং কৰা হৈছে আমাৰ আইতাহঁতৰ ঘৰৰ ওচৰত এটা, আকৌ থানা চাৰিআলি ফালে। তো আমি যাওঁতে যেতিয়া আচুৰ্যদা প্ৰগ্ৰাম চাবলৈ যাম, যাওঁতে সিফালেদি যাম, সেই ফ্লাইঅভাৰ দি, সেইটো দেখাম আপোনালোকক। বৰ্তমান আছোঁ বিয়াত, আৰু বিয়াৰ পৰা ঘৰত গৈ আকৌ গৈ আছোঁ আপোনালোকৰ কি কয় জেগাটোৰ নাম আচুৰ্য বৰপাত্ৰৰ প্ৰগ্ৰাম চাবলৈ। A few minutes later. ঘৰৰ পৰা ওলাই দিলোঁ, এতিয়া আমি আচুৰ্যদা প্ৰগ্ৰাম চাবলৈ গৈ আছোঁ। ডিব্ৰুগড় চকিডিঙত আহি আছে। তো আমাৰ যোনটো মানে ডিব্ৰুগড় নতুনকৈ ফ্লাইঅভাৰ অপেনিং হৈছে, সেই ফ্লাইঅভাৰটো আপোনালোকক দেখাই আছোঁ। তেন্তে বলক। এইখনেই হৈছে নতুনকৈ অপেনিং কৰা ফ্লাইঅভাৰটো, নামটো হৈছে ডক্টৰ লীলা গগৈ, জেগাটোৰ নাম হৈছে কনভয় ৰোড ডিব্ৰুগড়। আমি ধুনীয়াকৈ আহি পালোঁ। আৰু মানুহ চাওক না, ক্ৰেজ কেনেকুৱা ভিৰ, মানুহ কেনেকুৱা ভিৰ, মানে আচুৰ্যদা ক্ৰেজ মানে বহুত নেক্সট লেভেল ক'ব গ'লে আপোনালোকৰ।
আৰু মানুহ এনেকুৱা ভিৰ হৈছে আৰু চকিডিং ভিউৰে মোৰ বেক চাইডে ভিউটো আছে দেখা পাইছে তো অকণমান ভিতৰত যে আপোনালোক আৰু পৰিৱেশ দেখাম আৰু মানুহ কেনেকুৱা ভিৰ হৈছে আৰু দেখাম আপোনালোকৰ ইয়াতো বৰ্তমান যদি ইয়াতে ভিৰ হ'ব আৰু অকণমান পিছত কিমানকৈ ভিৰ হ'ব আপোনালোকে নিজে ভাব তো গাইজ দেখা পাইছেনে মানুহ কেনেকুৱা ভিৰ ওপৰৰ পৰা চাব সেই পিছফালৰ পৰা ষ্টাৰ্ট কৰি মানে গেটৰ পৰা ষ্টাৰ্ট কৰি সেইফাললৈকে ইমান ভিৰ যে মানুহ গাইজ আতিথ্যতা ইমান ফ্ৰেছ মানে ক'ব গ'লে মানে আতিথ্যতা মানে এটা বেলেগ চেপ্টাৰ এতিয়া ক'ব গ'লে মানে আৰু ভাল লাগি আছে যিহেতু প্ৰগ্ৰাম চাবলৈ আহিছোঁ আৰু এতিয়া আপোনালোকে গানবোৰ উপভোগ কৰিব ধুনীয়াকৈ ধুনীয়াকৈ উপভোগ কৰিব ভিডিঅ'বোৰ চাই দিব শেষ কৰিছোঁ খোলা মন এদিকে বহুত কথা মনে মনে আমি তো সকলে আজি হৃদয়তে মোৰ পাৰে মন আজি মনে মনে আহিতো চকু দেখে কিনো কৰাব আজি ধীৰে ধীৰে দেখো হৃদয়তে মোৰ পাৰে মন যদি ধীৰে ধীৰে eso no arriba no todo morir como গানবোৰ ধুনীয়াকৈ উপভোগ কৰিলোঁ আৰু দেখালোঁ আপোনালোকক কি কি গান গাইছে
তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক জনাব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব নাপাৰিব চ' বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু বহুত ভাল লাগিছে আহি পেলাই আৰু মানুহ যে এনেকুৱা ভিৰ হৈছে কি ক'ম আপোনাক বাই বাই